আজি আমি চেণ্ডেল কিনিবলৈ যাই আছোঁ। আমি এতিয়া বাজাৰত যাই আছোঁ, দুবনি বাজাৰত চেণ্ডেল কিনিবলৈ। বহুত পানী পৰিছে ইয়াত, চাওক পানী পৰিছে। আমি যাই আছোঁ বাজাৰত। পাথাৰখন চাওক, ৰোৱা হৈ গৈছে, ৰোৱা হৈ গৈছে। এইটো হ'ল পিছত আৰু কুণাল, এইটো হ'ল টেকনা, কংকন। আমি এতিয়া বজাৰত যাই আছোঁ, আহক। ইয়াতে এতিয়া চাইকেলখন থৈ দিম ট্ৰেকিঙত। বজাৰ চেণ্ডেল পাব, বিভিন্ন ধৰণৰ চেণ্ডেল পাব, কি চেণ্ডেল লাগে। চেণ্ডেল যোৰাখিনি কিনিবলৈ আহিছোঁ এতিয়া। কিমান হ'ব দামটো? 140। কিমান? 140? 140 আৰু কিনিলোঁ। যি লাগে তাকে পাব। ভাল পচন্দ ইয়াত ভাল কৰি আছে। ইয়াত তাৰমানে সাজ বচনৰ একদম পুৰা দোকান। ইয়াত চব্জি পায়, ইয়াত ফল পায়। চাওক শিঙি মাছ পাই। ইয়াত শুকান মাছ ল'ব পাৰে লাগিলে। চলা লৈ ল'লোঁ মই এইটো এতিয়া স্পৰ্টিং 120। পইচাটো ওলাব লাগিব এতিয়া। লৈ ল'লোঁ এইটো মাল, চাইনা আছে ইয়াত। খাই আছোঁ আমি এতিয়া 40 টকাৰ গল্লা, এইটো খাই আছে। ই খালাক চাহপাত বাগান এইখান, ইয়াত চাহপাত পাই চিঙি থাকে। হ'ল চাহপাত বাগান, চাহ বাগিচা। চাওক চাহ বাগিচা বহুত দূৰত লগি আছে। এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ।